মানে প্ৰথমবাৰৰ কাৰণে বড়ো জনগোষ্ঠীৰ এজন সত্ৰাধিকাৰ আমি পাইছোঁ গতিকে এই বাৰ্তাটো কেনেকুৱা যাব বুলি আপুনি ভাবে বা প্ৰথমতে হৰে কৃষ্ণ মহন্ত বাপলৈ মোৰ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আজি নিৰঞ্জন বড়ো বাপে আজি দায়িত্ব গ্ৰহণ কৰিছে আমি তেখেতৰ পৰা আমি আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছোঁ প্ৰথম কথা যে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে আমাক জাতীয় জীৱনক আগুৱাই নিয়াৰ সমল দি গৈছে সেই সমলবোৰ বুটলি আমি কেনেকৈ আগবাঢ়িব বিচাৰিছোঁ সেইটোৱে মূল বিষয় এতিয়া হৰকৃষ্ণ মহন্ত বাপে সেই সময়তে নিজৰ চিন্তাৰে ভক্তিৰ ৰসৰে আধ্যাত্মিক চিন্তাৰে সমাজক আগুৱাই নিবলৈ নেতৃত্ব লৈছিল শিক্ষাৰ পোহৰ দিছিল মহিলাসকলক শক্তিশালী কৰি আগুৱাই নিয়াৰ চিন্তা প্ৰকাশ কৰিছিল অৰ্থনৈতিক চিন্তা প্ৰকাশ কৰিছিল সমাজখনক যে অৰ্থনৈতিকভাৱে এটা সংগ্ৰামৰ প্ৰয়োজন পদক্ষেপৰ প্ৰয়োজন সেই কথা হাতে কামে প্ৰমাণ কৰিছিল আৰু সংস্কাৰৰ কথা কৈছিল সদায় ভক্ত সদায় ভগৱানৰ অধীন ঈশ্বৰৰ অধীন বুলি কয় আৰু তেখেতে সেইটো কৰ্মৰে প্ৰতিষ্ঠা কৰিছিল নিজে সদায় নিজে সেৱা লৈ তাৰপিছতে ভক্তৰ তেখেতে সেৱা লৈছিল সংস্কাৰৰ নতুন নতুন তেখেতৰ ধাৰণা দিছিল আৰু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ চিন্তা প্ৰকাশ কৰিছিল আৰু আজি সত্ৰাধিকাৰ প্ৰভুৱে নিজে দায়িত্ব লৈছে আৰু তেখেতৰ পৰা আমি আশীৰ্বাদ ল'বলৈ বিচাৰিছোঁ আৰু আশীৰ্বাদ ল'বলৈ আহিছোঁ আৰু এইটো কথা ঠিক যে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি জাতীয় জীৱনক আমি শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়োজন সকলো জাতি জনগোষ্ঠীৰ চিন্তাৰ বৌদ্ধিক প্ৰকাশ আধ্যাত্মিক প্ৰকাশেৰে আমাৰ জাতীয় জীৱন সমৃদ্ধ হৈছে আৰু তেনে এটা আধ্যাত্মিক ধাৰাই হ'ল এই ধাৰা আৰু সেইবাবে আমাৰ এই সত্ৰাধিকাৰ প্ৰভুৰ নেতৃত্বত জাতীয় জীৱনে অধিক শক্তিশালীভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব সমাজখনক ভক্তিৰ ৰস আৰু আধ্যাত্মিক চিন্তাৰে খুব বলিষ্ঠভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিব সেই আস্থাৰ বিশ্বাস ৰোপণ কৰি তেখেতৰ পৰা আমি আশীৰ্বাদ ল'বলৈ চাওক মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সেই সময়ত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ চিন্তা প্ৰকাশ কৰিছিল সেই সময়ত ভাওনাৰ প্ৰচলন সেই সময়ত ব্ৰজাৱলী ভাষাৰে সকলোকে আগুৱাই নিয়াৰ প্ৰকাশ এইবোৰ একোটা চিন্তা আছিল আৰু সেই আধ্যাত্মিক চিন্তাৰ সেই সমলবোৰ আমি কেনেকৈ বুটলিছোঁ আৰু এই ক্ষেত্ৰত সেই সমলবোৰ লৈয়েই সমাজখন গঢ়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছিল আৰু আজি নতুন সত্ৰাধিকাৰে দায়িত্ব লৈছে আৰু এইটো এটা খুব শক্তিশালী বাৰ্তা যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে চিন্তাৰ যি প্ৰকাশ কৰিছিল ইয়াক সঁচাকৈ কাৰ্যত ৰূপায়ণ কৰা হৈছে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ চিন্তা আৰু সেই একত্ৰিত কৰি আগুৱাই নিয়াৰ চিন্তাক আজি সঁচাকৈ কাৰ্যত ৰূপায়ণ কৰা হৈছে আৰু আধ্যাত্মিক চিন্তাৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ যে সম্ভৱ এটা যে এইটো যে ধাৰা সেই কথা পুনৰ প্ৰতিষ্ঠা হৈছে আমাৰ দাবী আছে আৰু দাবী থাকিবই অসম চুক্তিৰ 7 নম্বৰ দফা অনুসৰি আমি অসমৰ সকলো সত্ৰক সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তুলিবৰ কাৰণে আমি পৰামৰ্শ দিছোঁ এতিয়া টুকুৰা টুকুৰিকৈ কৰা হৈছে এতিয়া এখন সত্ৰৰ যিটো ৰূপৰেখা এইখন সত্ৰৰ চিন্তাৰ যিটো ৰূপৰেখা এইটো সম্পূৰ্ণৰূপে বাস্তৱত ৰূপায়িত কৰিবলৈ চৰকাৰে যিমান টকা লাগে সিমান টকা দিব লাগে কাৰণ একোখন সত্ৰৰ একোটা ৰূপৰেখা থাকে একোটা পৰিকল্পনা থাকে গতিকে এইখন সত্ৰৰ যিটো ৰূপৰেখা আছে যিটো পৰিকল্পনা আছে সেইটো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ চৰকাৰে যিমান টকাৰ প্ৰয়োজন সিমান টকা দিব লাগে মানে সত্ৰক অলপ পইচাকৈ ছটিয়াই দিলে একোখন সত্ৰ কিন্তু সুৰক্ষিত নহয় বা প্ৰসাৰ নহয় সেইকাৰণে প্ৰতিখন সত্ৰত যিমান টকাৰ প্ৰয়োজন সিমান টকা দিব লাগে এখন সত্ৰক আগুৱাই নিবলৈ যিটো ৰূপৰেখা অংকন কৰা হৈছে সেই সিমান টকা দিব লাগে তেতিয়াই সত্ৰসমূহৰ কাম কাজ নিয়াৰিকৈ আগবাঢ়িব ইয়াৰ চিন্তাৰ প্ৰসাৰ হ'ব সম্বৰ্ধন হ'ব আৰু আধ্যাত্মিক চিন্তাৰে সমাজখনক শক্তিশালীভাৱে আগুৱাই নিয়াটো সম্ভৱপৰ হ'ব অসম চুক্তিৰ 7 নম্বৰ দফাৰ আধাৰত সত্ৰখনত যিমান টকাৰ প্ৰয়োজন
সিমান টকা দিব লাগে ইয়াৰ সত্ৰাধিকাৰ প্ৰভু আৰু ইয়াৰ পৰিচালনা সমিতিয়ে যিমান টকা চৰকাৰৰ পৰা বিচাৰিছে সিমান টকাই সত্ৰখনক দিব লাগে। ঠিক আছে। ধন্যবাদ।